नमस्कार। हम स्वास्थ्य फैमिली की ओर से आप सबको धन्यवाद देना चाहेंगे और हम लोगों ने ये 2 दिन का कार्यक्रम रखे आयुर्वेदा एंड पंचकर्मा का वर्कशॉप। इसमें हमारे कुछ डॉक्टर्स गुवाहाटी के रिनाउंड डॉक्टर श्री ओपी गुप्ता सर और डॉक्टर अभिषेक भट्टाचार्य फ्रॉम शिलोंग और विनोद कुमार भराली गुवाहाटी से और हमारे आयुष के नोडल ऑफिसर कौरवी हजारिका और भी हमारे कुछ टेक्नीशियन भी आए थे हमारे पंचकर्मा के। और ये प्रोग्राम 2 दिन बहुत सफल से किया गया। इसमें करीबन 31 पार्टिसिपेंट हुए थे जो गुवाहाटी और आसाम से डिफरेंट प्लेस से आए थे। सब लोगों ने कुछ तो सीखने को उनको मिला, उनको आयुर्वेदा और ये पंचकर्मा के ऊपर में उनको कुछ ज्ञान प्राप्त हुआ। इसमें हमें बहुत खुशी हुई और हम आशा करते हैं कि ये आयुर्वेदा और पंचकर्मा का ये जो ज्ञान है ये लोगों तक और पहुँचे। इसके बारे में अभी लोगों में इतने अवगत नहीं है इसका। सो हम लोगों ने छोटी सी कोशिश किए थे कि लोगों को अवगत कराएं एक आयुर्वेदा और पंचकर्मा के ऊपर में। हमारा मकसद यही था कि लोग इसके बारे में जाने सीखें और इसको आगे बढ़ाएं। आज ये हमारा ये आयुर्वेदिक चिकित्सा पद्धति जो है आज भारत का नहीं विश्व का सबसे पुराना पद्धति है। ये एलोपैथी तो सिर्फ आए हुए 200 साल हुए, उससे पहले तो हम लोगों का यही पद्धति चलता था। कोई भी बीमारियों में आयुर्वेदा पंचकर्मा में हर एक बीमारियों का इलाज है और ये बीमारी को ठीक नहीं करता, ये सिस्टम को ठीक करता है। यही हम लोगों ने कोशिश की है कि लोगों में ज्ञान पहुँचे और इसका महत्व को कुछ धन्यवाद ধন্যবাদ জনাইছোঁ। এইখিনিতে আমাৰ মাজত উপস্থিত আছে আমাৰ বৰছা নেচাৰ কেয়াৰ চেণ্টাৰৰ CEO ৱাৰছা জাগতি। মই ৱাৰছাজীক অনুৰোধ জনাব বিচাৰিছোঁ এই যি 2দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীত আপোনালোকে কেনেদৰে সহযোগিতা কৰিলে আৰু ইয়াৰ জৰিয়তে যিহেতুকে আপোনালোকে এটা ৰেনন প্ৰতিষ্ঠান আমাৰ গুৱাহাটী চহৰৰ আয়ুৰ্বেদিক শিক্ষাৰ ক্ষেত্ৰত বা আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত, গতিকে এই ক্ষেত্ৰত আপুনি এই প্ৰশিক্ষণটোৰ সম্পৰ্কে কি ক'ব বিচাৰে? নমস্কাৰ জনাব বিচাৰি আছোঁ। বিৰাট ভাল লাগিলে। আমাৰ 2 দিনৰ ৱৰ্কশ্বপ আছিলে ইয়াত জাগতি নেচাৰ কেয়াৰ আৰু আমাৰ স্বাস্থ্যম গ্ৰুপে অৰ্গেনাইজ কৰিছিলে। স্পেচিয়েল থেংকছ টু ক'ব বিচাৰি আছোঁ সুৰেশজী আৰু আমাৰ পাটৱাৰী ছাৰক। আৰু ইয়াত আমি ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ দিব চেষ্টা কৰি আছিলোঁ টু অল দ্য ষ্টুডেণ্টছ হু কেম ফ্ৰম অল এক্ৰছ অসমৰ পৰা আহিছিলে। মানে আমাৰ ওচৰত মানে 30+ পাৰ্টিচিপেণ্টছ আছিলে এণ্ড ওৱান অফ দ্য মষ্ট ৰিনাউণ্ড ডক্টৰ OP গুপ্তা ছাৰ, তেওঁ মানে 2500 ষ্টুডেণ্টছক ওলাই দিছে বাই মেকিং দেম বিগ doctors, teachers, PhD holders, masters. So বিশেষকৈ এইটোৱে ক'ব বিচাৰি আছোঁ কি মানুহবিলাক আয়ুৰ্বেদক একচেপ্ট কৰিব লাগিব আৰু যাত্ৰা কৰিব লাগিব কি আয়ুৰ্বেদা কি কৰিব পাৰে, কি আমাৰ সমস্যাটো সমাধান কৰিব পাৰিব, সেইটোহে। আৰু থেংক ইউ ছ' মাছ। স্বেচ্ছাসেৱী স্বাস্থ্যমৰ মাননীয় সম্পাদক গৌতম পাটৱাৰীদেৱ। পাটৱাৰীদেৱক মই জনাব পাটৱাৰীদেৱৰ পৰা জানিব বিচাৰিছোঁ যে এই স্বাস্থ্য স্বেচ্ছাসেৱী অনুষ্ঠানে ইতিমধ্যে গোটেই গুৱাহাটী চহৰতে বহুকেইটা কাৰ্যসূচীৰে ইতিমধ্যে ৰাইজৰ মাজত এক জাগৰণ আনিবলৈ সক্ষম হৈছে। গতিকে আজি এই যি 2দিনীয়া প্ৰশিক্ষণ, এই প্ৰশিক্ষণটোৰ সম্পৰ্কে তেখেতৰ মই মন্তব্য বিচাৰিছোঁ। নমস্কাৰ, মই শ্ৰী গৌতম পাটৱাৰী। স্বাস্থ্য এটা নতুনকৈ গঢ় লোৱা স্বেচ্ছাসেৱী সংগঠন। আমি আচলতে 15জন মেম্বাৰৰ দ্বাৰা জড়িত এই স্বাস্থ্য গ্ৰুপ। যোৱা মাৰ্চ মাহৰ 23 তাৰিখে আমি জন্মগ্ৰহণ কৰিছোঁ আৰু অসম চৰকাৰৰ ছ'চাইটিৰ ৰেজিষ্ট্ৰেশ্যনৰ আণ্ডাৰত আমাৰ এই ছ'চাইটিখন ৰেজিষ্টাৰ হৈছে। আমাৰ মেইন মটো হ'ল আমি স্বাস্থ্য সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধি কৰে আমাৰ মটো। এই উদ্দেশ্য ৰাখি আমি যিহেতু আমি প্ৰতিজন স্বাস্থ্যমৰ সদস্য যোগৰ লগত জড়িত, আমি যোগৰ লগত জড়িত বিষয় সন্দৰ্ভত আমি যিমানখিনি
ৰাইজৰ মাজত প্ৰচাৰ কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰি গৈছোঁ।